बे समाव हाग्रामा महिलारिया प्रमद बर'निसिम मोनसे गिदिर सोंथि खालामदों। बेनो जाहैबाय गोदो बिटिसिआ थोंजोङै साख्रि होनो हायोमोन, नाथाय दायो मानो बिटिआरआव साख्रि होनो हायाखै? बेनि गुबै जाहोना मा? बे सोंथिखौ खालामदों हाग्रामा महिलारि बिथाङा। दिनै बिपिएफ दोलोआ क'क्राझार जिल्लानि सोदोमस्रि क्लाबनि गेवलां फोथाराव क'क्राझार जिल्लानि बिपिएफ थान्दै मेल खुंनाय जादों। बे हाबाफारिनि गेजेरजों बिपिएफ दोलोआ क'क्राझार जिल्ला बिपिएफनि गोजाम आफादखौ सिफायनानै गोदान आफाद दाफिननाय जायो आरो क'क्राझार जिल्ला बिपिएफ दोलोनि आफादगिरि महरै एमसिएलए देरहासार बसुमतारी, गाहाय नेहाथारि महरै ध्रुपति प्रसाद ब्रह्म बिथांमोननो बिबान होनाय जायो। लोगोसे बे हाबाफारियाव बाहागो लायो बिपिएफ दोलोनि आफादगिरि हाग्रामा महिलारि बिथाङा। आरो बिथाङा फोरमायोदि बिटिसिआव गोदो साख्रि होनो हायोमोन, नाथाय दायो बिटिआर गोरोबथानि उनाव मानो दासिमबो साख्रि होनो हायाखै? लोगोसे बिटिसिनि गामि दानख'नाय बेफोरखौ लानानै बिटिआरनि गासैबो ओनसोलाव बिगोमाफोरजों सावरायनाय हाबाफारि लालांनाय जागोन होननानैबो फोरमायो। जिल्ला बिपिएफ दলৰ একদিনীয়া যিটো স্পেচিয়েল কনভেনশ্যন, ইয়াত কোকৰাঝাৰ জিলাৰ নতুনকৈ ছেক্ৰেটাৰী দিলে। আগৰ পুৰণা ছেক্ৰেটাৰীটো চেণ্ট্ৰেলত পঠাই দিব বুলি কৈছে। সেইখিনি কথা আৰু আমি যিখিনি দেখিলোঁ আজি, কোকৰাঝাৰ জিলা বিপিএফ দল হিচাপে খুব ষ্ট্ৰং আৰু 6টা ব্লকৰ পৰা যিটো ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত ডেলিগেট হিচাপে খুব ষ্ট্ৰং। আৰু মই যিখিনি গম পালোঁ, মুঠতে জিলা হিচাপে আগত যেনেকৈ আছে এনেকৈ আছে, খুব ষ্ট্ৰং। আৰু আমি আমাৰ যিটো চেণ্ট্ৰেল কমিটি বিপিএফ দলৰ যিটো স্পেচিয়েল কনভেনশ্যন, সেইটো আমি বিহুৰ আগত আমি কৰিম। ইয়াতে আমাৰ বহুত আলোচনা কৰিব লগা আছে। নেক্সট 2024 এমপিৰ কথাটো আমি চিন্তা কৰিম, কেনেকৈ লৈ যাম। আৰু আমি চিএম ছাৰকো আমি অনুৰোধ কৰিছোঁ যে এইবাৰ যিটো এপ্ৰিল মাহত যিটো ৰাজ্যসভা 2খন ছিটত যিটো ইলেকশ্যন হ'ব, ইয়াত বিপিএফত এজন আমাক দিব লাগে। এইখিনি কথাটো মই চিএম ছাৰক অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ বাদে আমি সেই 5খন ৰাজ্যৰ ৰিজাল্টৰ পিছত 10 তাৰিখৰ পিছত এভৰি ছেটাৰডে ছানডে আমি বিটিচি অঞ্চলত যিমান টাউন চহৰ আছে তাতে আমি গাৰ্জেন লেভেলত আমি মিটিং কৰিম। সেইটো হ'ল ইছ্যুটো হ'ল গাঁও কৰ্তনটো লৈ পেলাই আমি আলোচনা কৰিম। বা বিটিচিত যিটো চাকৰি দিয়াৰ ক্ষমতা আছিলে 3rd গ্ৰেড আৰু 4th গ্ৰেড, সেইটো বিষয় লৈ আমি ৰাইজৰ মাজত সোমাম, গাৰ্জেন লেভেলত আমি আলোচনা কৰিম। আৰু বিটিচি আমি যোৱা 15 বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো এনেকুৱা ইলেক্টৰেল কিবাটো আমি বিচৰা নাছিলে। মুঠতে 2003 চনলৈকে যিসকল বাসিন্দা আছে, বড়ো হওক বা কোনোবা মাৰোৱাৰী হওক বা আদিবাসী হওক বা যিমান জাতি জনগোষ্ঠী আছে, সকলোৱে মাটিৰ কিনা বেচাৰ পাৰ্মিশ্যনটো পাইছিলে। কিন্তু এতিয়া কি কৰিলে, 10 দিনমান হ'ল মই শুনিছোঁ যে 1966 ভোটাৰ নাম থাকিব লাগিব। এনেকুৱা আমাৰ দিনত নিয়ম নাছিলে। গতিকে 2003 চনলৈকে যিসকল আছে চবেই পায়। এইখিনি কথা এই অফিচত কৈছে, আমাৰ ক'ব লগা একো নাই। আমাৰ দলৰ কোনো ক্ষতি নহয়, চিধা কথা। আমাৰ দল খুব ষ্ট্ৰং। বিজনেছ জিলা হিচাপে বা চিৰাং ডিষ্ট্ৰিক্ট হিচাপে খুব ষ্ট্ৰং আমাৰ দলটো। কোনোবা কমল সিং নাৰ্জাৰীয়ে XMLA ইউপিএফত গৈছে বুলি সেইটো এই বিজনী অঞ্চলত দলটো যে দুৰ্বল হৈছে এইটো নহয়, খুব ষ্ট্ৰঙে আছে। এতিয়া আমি যেতিয়া নিৰ্বাচন আহিব, ইয়াৰ আগে আমি আলোচনা কৰিম তাৰ লগত এলায়েন্স হয়, সেইটোতো জানে। মুঠতে বিপিএফ দল এনেকুৱাই, যাৰ লগত থাকিলে কাম কৰিব পাৰিম, ইয়াৰ লগতে আমি এলায়েন্সত থাকিম। আজি টাউন ইলেকশ্যন, টাউন মিউনিচিপালৰ যিটো নিৰ্বাচন হৈ আছে, ইয়াত মই যিটো দেখিবলৈ পাইছে, প্ৰায় বিজেপিয়ে জিকিব মেক্সিমাম। এইটো নাই, বিটিচিত নাই, এইটো বিটিচিত নাই। আমি যিটো দেখিবলৈ পাই আছে, যিটো হাৱা পাই আছে, বিজেপিয়ে বেছি জিকিব নিচিনা লাগি আছে মোৰ। বিপিএফৰ যিটো সাধাৰণ সভা হৈছিলে, সেই সাধাৰণ সভাত আমি বিভিন্ন ব্লকৰ পৰা নাম লৈছিলোঁ। আজি নতুনকৈ কাৰ্যকৰী যিটো 4 বছৰৰ কাৰণে কৰা হ'ল, সেইটো হ'ল পুৰণা প্ৰেচিডেণ্ট দেৰহাছাৰ বসুমতাৰী, তেখেতে প্ৰেচিডেণ্ট, আৰু ছেক্ৰেটাৰী হিচাপে আমাৰ ৰিটায়াৰ বৰ্তমান ধ্ৰুপতি প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াক আমি ছেক্ৰেটাৰী বনাইছোঁ। আশা কৰিছোঁ
আহি থকা সময়ত বেলেগ দলে যি ধৰণৰ প্ৰচাৰ চলাইছিল এইটো মিছা প্ৰচাৰ চলোৱাৰ ইয়াৰ উত্তৰটো নিশ্চয় BTC যেতিয়া নিৰ্বাচন আহিব তেতিয়া আমি উত্তৰ দিবৰ কাৰণে সাজু হৈ আছোঁ আৰু এটা কথা যিমানখিনি মানুহবিলাক BTR বুলি কৈছে আমাৰ যেতিয়া 2020 চনত নিৰ্বাচন হৈছিলে এই নিৰ্বাচনত আমাৰ চাৰ্টিফিকেটটো হ'ল BTC জেনেৰেল ইলেকশ্যন BTR নহয় ইয়াৰ কাৰণে মই মাজে মাজে কওঁ মূৰ্খবিলাকে মূৰ্খ চিন্তা কৰে জানা মানুহবিলাকে জানা চিন্তা কৰিব যিসকলে BTR গভৰ্ণমেণ্ট বুলি কৈছে এইটোৱে কিমান জানা নাজানা আপোনালোকে বেছিকৈ মোতকৈ গম পায় ইয়াৰ কাৰণে আহি থকা সময়ত ইয়াৰ ৰিজাল্টটো পাম আৰু UPPL যিবিলাক ৱাৰ্কাৰ আগত কাৰাপশ্যনৰ কথা কৈছিলে আজি এই কাৰাপশ্যনৰ কথা এতিয়া নিজে কৰিব লাগিব কাৰণ টেকনিকেলটো কি বস্তু আজি আৰ্ট ফিলিং কৰিছে আৰ্ট ফিলিংটো ক'ত জব কৰাৰ মানুহবিলাকে ইউজ কৰিছে না ট্ৰেক্টৰ ইউজ কৰিছে না JCB ইউজ কৰিছে আমি এইটো নক'ম ইহঁতে ক'ব লাগিব ৰাইজৰ মাজত ইহঁতে কৈ ল'ব লাগিব যে টেকনিকেলটো এনেকুৱা অসুবিধা আমি BPFক বেয়া আগত কথা কৈছিল এতিয়া নিজে নিজে কথা ক'ব লাগিব এইখিনি আপোনালোকে বিভিন্ন জেগাত প্ৰেক্টিকেলত দেখি আছে ট্ৰেক্টৰে দৌৰি আছে JCB দৌৰি আছে ইয়াত জব কৰা হোল্ডাৰক কাম কৰিব দিয়া নাই কোনোবা ফিল্ডত একেবাৰে মাটি দিয়া নাই অকল ট্ৰেক্টৰ দি হাল মাৰি আছে এইবিলাক আমাৰ দিনত কাৰাপশ্যন হৈছে বুলি কৈছে কিন্তু আজিৰ দিনত কাৰাপশ্যনটো সেই ধৰণৰ কোনোবা কণ্ট্ৰাক্টৰে যিমানখিনি কণ্ট্ৰাক্টৰ আছে কোনোবা যদি পইচা দিয়া নাই কোনোবা কণ্ট্ৰাক্টৰ আছে এই নামটোৱে আমি বিচাৰি আছোঁ কাৰণ সকলোৰ পৰা 20-30% টকাটো লৈছে কাৰ পৰা লোৱা নাই পইচাটো বিনা পইচাত কোন পাইলট ৰিলিজ কৰিছে এইটো আমি বিচাৰি আছোঁ আজিলৈকে কোনো কণ্ট্ৰাক্টৰে আমাক এইটো উত্তৰ দিব পৰা নাই